মানে যোৱাকালিলৈকে NDAৰ লগত আছিল। তেতিয়া NDA কৈছিলে যে হাম আপকি দিল মে ৰেহতি হে। আজি NDAৰ লগত নাই, আকৌ আহি গ'ল হাম আপকে হে কৌন। এইটোৱে আহি আছে নহয় জানো। আমি NDAৰ লগত যিটো এলায়েন্স আছিল এইটো আদৰ্শ ভিত্তিক আছিল। তেতিয়া 2020 চনত একৰ্ড কৰাৰ পিছত আমি ভাবিছিলোঁ কি BTCটো ভাৰতৰ অন্যান্য ঠাইৰ নিচিনা আমি উন্নত এটা মডেল BTC বনাব লাগে। তাৰ কাৰণে দিল্লীৰ সহায় লাগে, দিছপুৰৰ সহায় লাগে। তাৰ কাৰণে আমি এই অগাধ এটা বিশ্বাস আৰু যিটো শান্তি প্ৰক্ৰিয়া কোনোদিন 5 বছৰ এক নহয়, কিন্তু 25 বছৰমান যদি লাগাতাৰ এক শক্তি, এক দৃষ্টিভংগী, এক বিচাৰ লৈ পেলাই যদি আমি কাম কৰোঁ, স্থায়ী শান্তি আহিব পাৰে। যেনেকৈ মিজোৰামত হ'ল 1985 চনত লালডেংগাৰ লগত চুক্তি কৰি পেলাই। আমাৰ 5 বছৰত এই প্ৰক্ৰিয়াটো ক'ৰবাত আমি বন্ধ হোৱাটো বিচৰা নাছিল। এতিয়াও আমি চেষ্টা কৰিম তাৰ কাৰণে। কিন্তু আজি আমাৰ দুখটো হ'ল যে NDA এটা ৰাষ্ট্ৰীয় দল হয়, বহুত ডাঙৰ দল। তেখেতসকলৰ ওচৰত আমাৰ আদৰ্শ ক'ৰবাত ভেলু নোহোৱা হৈ গৈছে। আৰু ৰাষ্ট্ৰীয় দলৰ নিচিনা দলবিলাকৰ যদি আদৰ্শক ভেলু দিব নোখোজে, তেতিয়া ভাৰতবৰ্ষৰ অসমৰ ৰাজনীতি, সমাজৰ ৰাজনীতি ভৱিষ্যত কি, এইটো এটা প্ৰশ্ন থাকিল। কিন্তু আমি আদৰ্শ এৰা নাই, আমি শান্তি স্থাপন কৰিমেই আৰু ইয়াত উন্নতি আনিবৰ কাৰণে কাম কৰিম। বিৰোধী দল হিচাপে সক্ৰিয় বিৰোধীৰ ভূমিকা আমি কৰিম আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত বিপুল ভোটত জয়ী হৈ পেলাই আকৌ BTC আমি দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ কৰিম। আমি গ্ৰাম্য মহিলাৰে আমাৰ সহযোগিতা অবিহনে BTC চলাব নোৱাৰিব। তাৰ কাৰণে আমি NDAৰ লগত এলায়েন্সত যোৱা নাই যদিও আমি কিন্তু কোনো অন্য দলৰ লগতো যাৰ লগত আদৰ্শৰ মিল নাই বা আদৰ্শ কিনো বস্তু আমি বুজি পোৱা নাই, কেনেকৈ আমাৰ আদৰ্শ মিলাব পাৰি, তাৰ কাৰণে আমি অন্য দলৰ লগতো কোনো এলায়েন্সতো যোৱা নাই। আমি অকলে যাম। 19টা সমষ্টিত আমি কেণ্ডিডেট দিছোঁৱে। ভাৰতবৰ্ষৰ বিভিন্ন সংস্থাই আমাক জনাই আছে BPFে ক্ষমতাত আছে যদিও 5টাতকৈ বেছি চিট জিকিব নোৱাৰে আৰু UPPL তাতকৈ বহুত বেছি চিট জিকি যাব। BJP এটা বা দুটা আহিব পাৰে, কংগ্ৰেছো ক'তবা এটা দুটা আহি যাব পাৰে। এই অংকটো আহি গৈছে। মই নিৰ্বাচন নেখেলাৰ কাৰণবিলাক 3টামান আছে। মোৰ ব্যক্তিগতও আছে। মই ব্যক্তিগত কথাটো ক'ব নোৱাৰোঁ, কাৰণ ব্যক্তিগতভাৱে কিছুমান ইছ্যু আছে। সেইকাৰণে এই নিৰ্বাচনৰ বিৰত লৈছোঁ আৰু এইকাৰণে বিগাৰ আৰু ৱাইডাৰ বেটেলৰ কাৰণে মই গৈ আছোঁ। এতিয়া আমি ভয়মুক্ত, আমি নিৰ্বাচন হাৰাৰ কোনো ভয় নাই। আৰু যাৰ ভয় নাই তাক মানুহে ভয় কৰিব লাগে। আমি গোসাইগাঁৱৰ পৰা মাজবাটলৈকে ঘূৰা ফুৰা কৰিম। লগতে মোৰ অন্তৰে কোৱা নাই যে যিটো NDAৰ লগত 5টা বছৰ মই এলায়েন্সত থাকিলোঁ আৰু শেষলৈকে তেওঁলোকে আমাক আশ্বাস দি আছিলে, এই এলায়েন্সৰ ধৰ্মন য'ত ৰক্ষা নহ'ল, মই আজিও NDAৰ লগত 26লৈকে আছোঁ। হয়তো আজি যদি নিৰ্বাচন খেলে তেতিয়াও মানুহে মোক সন্দেহ কৰিব যে তেওঁ ভিতৰি এতিয়াও মানে NDAৰ লগত আছে। এইটো দলৰ কাৰণে যথেষ্ট ক্ষতি কৰিব। তাৰ কাৰণে এই নিৰ্বাচন মই বিৰত লৈছোঁ আৰু ব্যক্তিগত সমস্যাও আছে, শাৰীৰিক আৰু বিভিন্ন সমস্যা। BPL নেতাসকলে কৈছে যে NDA অবিহনে UPPL অস্তিত্বহীন এই নিৰ্বাচন। নাই, BPFে ইয়াতকৈ অলপমান ভাল ডাইলগ উলিয়ালে ভাল। এই গতানুগতিক ডাইলগ মাৰিব আছে। আমি অৰ্গেনিকেলি উঠি আছোঁ। হাগ্ৰামা যিবিলাক ডাইলগ, এইটো 20 বছৰ ধৰি যিবিলাক ডাইলগ মাৰি থাকে, ই একেটা ডাইলগকে কৈ থাকে, নতুন নতুন ডাইলগ নাই তাত। মই এটা প্ৰশ্ন যদি কৰোঁ যে BPFটো এতিয়া ক্ষমতাত আহিল, NDAৰ লগত গ'ল, এই যে 2025 নিৰ্বাচনত শ্লোগান এটা যে দিছিলে BPFে, BJP হাটাও, UPPL হাটাও, তাৰমানে NDA হাটাও, BTC বাচাও। তাৰ কাৰণে সংখ্যালঘু ৰাইজসকলে আজি 100% বিশ্বাস কৰি পেলাই হ'লচেলভাৱে BPFক ভোট দিছিলে। তাক 8 লাখ ভোট দিলে। 8 লাখ ভোটত প্ৰতিষ্ঠান বিৰোধী বা BJP বিৰোধী ভোটটোৱে মানে 2-2.5 লাখ মান হ'লহেঁতেন। এইটো BPFৰ ভোট নাছিল, কিন্তু NDAক প্ৰতিৰোধ কৰিবৰ কাৰণে দিয়া ভোট আছিলে।
আজি তেওঁলোকে NDAৰ সহযোগী হৈ গ'ল। 4টা বিজেপি এৰি দিলে, 11টা BPF লৈ ল'লে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে UPPLৰ লগত মিত্ৰতাৰ কথা বিজেপিৰ নাই, তেওঁলোকে BPFৰ লগত মিলা মিছা কৰিব পাৰিলে কৰক, তাৰমানে বিজেপিৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। এতিয়া তেওঁ কিয় বিজেপিৰ লগত গ'ল? মাইনৰিটি সংখ্যালঘু ৰাইজসকলক তেওঁ মানে আজি ধোকা দিয়া নাই নে? এই ধোকা খোৱাৰ পিছত, এইটো দেখাৰ পিছত আজি যি সংখ্যালঘু মানুহে চকুমুদিয়ে ভোট দিছিলে, এই অকল মানুহে নিশ্চয় নিদিয়ে। কিন্তু ৰাজনৈতিক ভৱিষ্যত BPFৰ অন্ধকাৰ, আৰু আমি এই নিৰ্বাচনত মানে বিপুল সংখ্যক ভোট লৈ পেলাই আমাতকৈও বেছি চিট জয়ী কৰি UPPLৰ মানে অনাগত 30 বছৰমানৰ যিটো এটা ৰাজনৈতিক যাত্ৰা, আমি এইটো অধীৰ আৰু সুৰক্ষিত কৰিব পাৰিছোঁ বুলি মই ভাবোঁ।